নমস্কাৰ বন্ধুসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে কোষ্ঠকাঠিন্য বা পেট পৰিষ্কাৰ নোহোৱা ৰোগ ঘৰুৱা বনৌষধে কেনেকৈ ভাল কৰিব পাৰে। এই ৰোগ কি কাৰণত হ'ব পাৰে জানো আহক। অধিক গৰম মছলাযুক্ত আহাৰ খোৱাৰ বাবে, অনিয়মিত ভোজন, প্ৰয়োজনতকৈ পানী কম খোৱা, শাৰীৰিক পৰিশ্ৰম নকৰাৰ ফলত ৰাতি উজাগৰে থকা বা অনিদ্ৰাজনিত কাৰণত এই ৰোগ হ'ব পাৰে। এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে জানো আহক। শৌচ খোলোচা নোহোৱা, শৌচ বা পায়খানা কঠিন হ'ব পাৰে। এবাৰ পায়খানা কৰাৰ পিছত পায়খানা ভাৱ হৈ থকা, পেটৰ ভিতৰত গুৰুক গাগ বা ভুটাই থকা। এই ৰোগ হ'লে মাথা বিষ হ'ব পাৰে, পেট বিষো হ'ব পাৰে, আপোনাৰ ভোক কম হ'ব পাৰে। এই ৰোগ হ'লে গা মনবিলাক মুকলি অনুভৱ নহয়। কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন ৰোগ ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। আজবাইন আধা চামুচ ল'ব, গুড় 1 চামুচ ল'ব। দুইটা মিহলি কৰি ৰাতি ভাত খোৱাৰ পিছত চুবাই খাব আৰু পিছত কুহুমীয়া গৰম পানী এগিলাচ খাব লাগে। এই ঔষধটো 15 দিন ব্যৱহাৰ কৰিলে এই ৰোগত সুফল পাব। চফগুটিৰ গুড়ি 1 চামুচ ল'ব, গৰম পানী 1 গিলাচ ল'ব। দুইটা সামগ্ৰী মিহলি কৰি ৰাতি ভাত খোৱাৰ পিছত খাব লাগে। এই ঔষধটো 15-20 দিন খালে এই ৰোগত সুফল পাব। আৰু এটা হৈছে প্ৰতিদিনে ৰাতিপুৱা মুখ নোধোৱাকৈ পানী খাব লাগে। পানী কমেও 3 গিলাচ খাব। এনেকৈ খালে এই ৰোগত সুফল পাব। জিৰা আৰু আজবাইন সম পৰিমাণৰ লৈ টাৱাত গৰম কৰি পিচি গুড়ি কৰি ল'ব। ৰাতিপুৱা খালী পেটত 1 গিলাচ গৰম পানীত আধা চামুচ জিৰা আজবাইনৰ পাউডাৰ দিব আৰু ক'লা নিমখ সামান্য দিব। দুইটা মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা লেট্ৰিনলৈ যোৱাৰ আগত বা পায়খানা কৰাৰ আগত খাব লাগে। এনেকৈ খালে এই ৰোগত সুফল পাব। বাছি খাব লগাবিলাক হৈছে চাহ, কফি, মাদক দ্ৰব্য, ঘিউ, মছলা, জলকীয়া আদি বেয়া। টোপনি ক্ষতি কৰিব নালাগে এই ৰোগত। আৰু শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।